নমস্কাৰ আজি বাস্তুশাস্ত্ৰৰ প্ৰৱেশ দুৱাৰৰ 4 নম্বৰটো দিশৰ বিষয়ে আলোচনা কৰিব ওলাইছো 4 নম্বৰটো দিশ হৈছে উত্তৰ দিশ আৰু সেই উত্তৰ দিশৰ প্ৰৱেশ দুৱাৰৰ বিষয়ে আলোচনা কৰিব ওলাইছো এই উত্তৰ দিশটো 8খন প্ৰৱেশ দুৱাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু এই 8খন দুৱাৰৰ প্ৰত্যেকখন দুৱাৰৰে গুণাগুণ বা বৈশিষ্ট্যসমূহ বেলেগ বেলেগ হয় এই উত্তৰ দিশৰ মাত্ৰ দুখন দুৱাৰ শুভ বুলি কোৱা হয় লগতে আৰু এখন দুৱাৰ N8 যাক কোৱা হয় নৰ্থ ইষ্টৰ এখন দুৱাৰ সেইখনো শুভ হয় কিন্তু সকলোৰে ক্ষেত্ৰত সেই দুৱাৰখনে শুভ প্ৰভাৱ নানিবও পাৰে দুখন দুৱাৰ বিশেষকৈ সকলোৰে বাবে শুভ হয় এতিয়া আহিছো সেই 8খন দুৱাৰৰ বৈশিষ্ট্যসমূহ আৰু ইয়াৰ প্ৰভাৱসমূহৰ বিষয়ে ক'বলৈ উত্তৰ দিশৰ প্ৰথমখন দুৱাৰ হৈছে বা প্ৰৱেশ দুৱাৰ হৈছে N1 বা নৰ্থ 1 এই প্ৰৱেশ দুৱাৰখনৰ গুণাগুণ সাধাৰণতে অশুভ হোৱা দেখা যায় N1 প্ৰৱেশ দুৱাৰ যিসকল গৃহত থাকে যিসকলৰ গৃহত তেওঁলোক সদায় অন্য মানুহৰ দ্বাৰা বেলেগ মানুহৰ দ্বাৰা তেওঁলোক ক্ষতিগ্ৰস্ত হোৱা দেখা যায় গতিকে এই N1 প্ৰৱেশ দুৱাৰখন এখন নিগেটিভ এন্ট্ৰেন্স বুলি ধৰা হয় N2 হৈছে দ্বিতীয়খন প্ৰৱেশ দুৱাৰ উত্তৰ দিশৰ এই প্ৰৱেশ দুৱাৰখনৰ গুণাগুণ সাধাৰণতে অশুভই হোৱা দেখা যায় এই প্ৰৱেশ দুৱাৰখনৰ গৃহত থকা লোকসকল সাধাৰণতে ভয়াতুৰ হয় মানে ভয়ত বাস কৰে তেওঁলোকে ভয় ভয়কৈ জীৱন নিৰ্বাহ কৰে আৰু তেওঁলোকে সদায় নিজকে এটা কঠিন পৰিস্থিতিৰ লগত মুখামুখি হ'বৰ কাৰণে তেওঁলোকে নিজক প্ৰস্তুত কৰি ৰাখিবলগীয়া হয় গতিকে এই প্ৰৱেশ দুৱাৰখন এখন নিগেটিভ এন্ট্ৰেন্স হিচাপে ধৰা হয় লগতে এই প্ৰৱেশ দুৱাৰখনৰ গৃহত থকা লোকসকল সাধাৰণতে বেলেগ মানুহে তেওঁলোকক যেন হিংসা কৰে তেনেকুৱা এটা মনোভাৱ তেওঁলোকৰ মনত থাকে মানে তেওঁলোকে সদায় বেলেগৰ দ্বাৰা যে ইখান্বিত হয় তেনেকুৱা এটা মনোভাৱ তেওঁলোকৰ মনলৈ অনবৰতে আহি থাকে গতিকে এইখন N2 দুৱাৰখনো এখন নিগেটিভ এন্ট্ৰেন্স হিচাপে বাস্তুশাস্ত্ৰত ধৰা হয় ইয়াৰ পিছত আছে N3 3 নম্বৰখন প্ৰৱেশ দুৱাৰ উত্তৰ দিশৰ এইখন আটাইতকৈ শুভ প্ৰৱেশ দুৱাৰ হয় উত্তৰ দিশৰ এই প্ৰৱেশ দুৱাৰখনে প্ৰত্যেক ব্যক্তিলৈ শুভ বাৰ্তা কঢ়িয়াই আনে টকা পইচা সুখ সমৃদ্ধি অপৰচুনিটি আদি সকলোসমূহ এই প্ৰৱেশ দুৱাৰখনৰ দ্বাৰা আহে যিসকল ব্যক্তিৰ ঘৰত N3 পজিশনত প্ৰৱেশ দুৱাৰ আছে বাস্তুশাস্ত্ৰৰ মতে তেওঁলোকৰ জীৱনলৈ টকা পইচা প্ৰচুৰ পৰিমাণে আহা বাট প্ৰশস্ত হৈ থাকে আৰু তেওঁলোকৰ অপৰচুনিটিসমূহ প্ৰচুৰ পৰিমাণে আহে আৰু এই N3 প্ৰৱেশ দুৱাৰখনৰ গৃহত সাধাৰণতে মেল চাইল্ডৰ মানে মাত্ৰাটো বেছি হয় মেল প্ৰগেনি হয় মানে পুৰুষসকলৰ প্ৰাধান্যতাটো বেছি হয় এইখন এখন শুভ প্ৰৱেশ দুৱাৰ হিচাপে বাস্তুশাস্ত্ৰত ধৰা হয় উত্তৰ দিশৰ ইয়াৰ পিছত আছে চতুৰ্থখন প্ৰৱেশ দুৱাৰ উত্তৰ দিশৰ সেইখন হৈছে N4 আৰু এই N4 প্ৰৱেশ দুৱাৰখন হৈছে দ্বিতীয়খন শুভ প্ৰৱেশ দুৱাৰ উত্তৰ দিশৰ এই প্ৰৱেশ দুৱাৰখনেও ইনহেৰিটেড প্ৰপাৰ্টিৰ কথা সূচায় N4 প্ৰৱেশ দুৱাৰৰ গৃহত থকা লোকসকলে সাধাৰণতে যথেষ্ট পৰিমাণে ধন টকা পইচা অৰ্জন কৰিব পাৰে তেওঁলোকৰ জীৱনত আৰু তেওঁলোক সদায় এনচিওৰ হৈ থাকে তেওঁলোকৰ ইনহেৰিটেড প্ৰপাৰ্টিসমূহৰ কাৰণে তেওঁলোক এনচিওৰ হৈ থকা দেখা যায় এইখন এখন শুভ প্ৰৱেশ দুৱাৰ উত্তৰ দিশৰ এই প্ৰৱেশ দুৱাৰখনেও জীৱনলৈ সেই ঘৰখনৰ লোকসকললৈ সুখ সমৃদ্ধি আৰু ধন টকা পইচা আহাৰ বাট প্ৰশস্ত কৰি তোলে N5 হৈছে উত্তৰ দিশৰ পঞ্চমখন প্ৰৱেশ দুৱাৰ এই প্ৰৱেশ দুৱাৰখনৰ গৃহত থকা লোকসকল সাধাৰণতে ৰিলিজিয়াছ হোৱা দেখা যায় মানে বহুত বেছি পৰিমাণে তেওঁলোকে ভক্তি ভাৱত মজি থাকে ভগৱানৰ প্ৰতি তেওঁলোক সদায় অনুৰাগী হয় আৰু খং কাজিয়া পেচাল আদি তেওঁলোকৰ মনলৈ এনেকুৱা বিৰূপ প্ৰভাৱসমূহ তেওঁলোকৰ মনলৈ নাহে সাধাৰণতে গতিকে এইখনো সাধাৰণতে শুভ প্ৰৱেশ দুৱাৰ হিচাপে ধৰা হয় যদিও বেছি পৰিমাণে যেতিয়া শুভ হ'লেও বেছি ৰিলিজিয়াছ হৈ গ'লে সেই ঘৰখনৰ ব্যক্তিসকল পৰিয়ালৰ জীৱনৰ জীৱিকা নিৰ্বাহৰ কাৰণে যি উপাৰ্জনৰ আহিলা সেই উপাৰ্জন কৰিবলৈ তেওঁলোকে মানে বিমুখ হৈ যায় মানে কৰ্ম বিমুখ হোৱাৰ মাত্ৰাটো অধিক দেখা যায় গতিকে এইখন সাধাৰণতে শুভ যদিও অশুভ প্ৰৱেশ দুৱাৰ হিচাপে ধৰা হয় কিয়নো বেছি ৰিলিজিয়াছ হৈ গ'লেও ব্যক্তিসকলে কৰ্মবিমুখ হৈ যায় আৰু তেতিয়া তেওঁলোকৰ
টকা পইচাৰ অভাৱ দেখা যায় আৰু জীৱন নিৰ্বাহত তেওঁলোকৰ ব্যাঘাত জন্মে ইয়াৰ পিছৰখন প্ৰৱেশদ্বাৰ হৈছে N6 ষষ্ঠখন প্ৰৱেশদ্বাৰ উত্তৰ দিশৰ এই প্ৰৱেশদ্বাৰখনৰ গৃহত থকা ব্যক্তিসকলৰ ব্যৱহাৰ সাধাৰণতে খুব কঠোৰ হোৱা দেখা যায় আৰু তেওঁলোকে আনৰ বিষয়ে সমালোচনা কৰে এই N6 প্ৰৱেশদ্বাৰখনৰ গৃহত থকা লোকসকলে সাধাৰণতে বেলেগৰ কথা তেওঁলোকে অগ্ৰাহ্য কৰে তেওঁলোকে শুনিব নোখোজে আৰু তেওঁলোক কঠোৰ ভাষী হোৱা দেখা যায় তেওঁলোকে কঠোৰ ভাষাৰে আনক দমন কৰিবলৈ বিচাৰে গতিকে এইখন এখন নিগেটিভ এন্ট্ৰেন্স হিচাপে বাস্তুশাস্ত্ৰত ধৰা হয় ইয়াৰ পিছৰখন প্ৰৱেশদ্বাৰ হৈছে N7 এই N7 প্ৰৱেশদ্বাৰখনো এখন নিগেটিভ এন্ট্ৰেন্স হিচাপে ধৰা হয় কিয়নো এই N7 প্ৰৱেশদ্বাৰ যিখন গৃহত থাকিব সেই গৃহৰ ছোৱালীসকল বিশেষকৈ ছোৱালী সন্তান বা কন্যা সন্তানসকল বিপথে পৰিচালিত হোৱা দেখা যায় আৰু তেওঁলোকে পৰিয়ালৰ অমতত বা সেই জাতিৰ বিৰোধত তেওঁলোকে বিবাহ সম্পন্ন কৰা দেখা যায় আৰু তেওঁলোকে দুঃসাহসিক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকে দুঃসাহসিক কাম কিছুমান কৰিব পাৰে আৰু সমাজৰ বিৰুদ্ধে তেওঁলোকে গতি কৰে গতিকে এইখন এখন নিগেটিভ প্ৰৱেশদ্বাৰ হয় ইয়াৰ পিছৰখন প্ৰৱেশদ্বাৰ হৈছে N8 এই N8খন হৈছে অষ্টমখন আৰু শেষৰখন প্ৰৱেশদ্বাৰ উত্তৰ দিশৰ এই প্ৰৱেশদ্বাৰ থকা ব্যক্তিসকলৰ গৃহত লোকসকলৰ বেংক বেলেন্স প্ৰচুৰ পৰিমাণে থাকে তেওঁলোকৰ হাই বেংক বেলেন্স থকা দেখা যায় গতিকে এইখন এখন শুভ প্ৰৱেশদ্বাৰ হিচাপে ধৰা হয় যেহেতু এইখন নৰ্থ ইষ্টৰ এখন প্ৰৱেশদ্বাৰ হয় গতিকে তাৰ বাস্তুৰ মতে ক্যালকুলেশনত যদি শুদ্ধ N8ত থাকে তেনেহলে সেই ব্যক্তিসকলে ইয়াৰ পৰা শুভ প্ৰভাৱ পাব পাৰিব আৰু তেওঁলোকৰ টকা পইচাৰ পৰিমাণটো বা তেওঁলোকৰ টকা পইচা আৰু যি আগমন সেই আগমনৰ ৰাস্তাটো তেওঁলোকৰ প্ৰশস্ত হৈ থাকে গতিকে এইখন এখন শুভ প্ৰৱেশদ্বাৰ কিন্তু সকলোৰে ক্ষেত্ৰত এই প্ৰৱেশদ্বাৰখনে শুভ মাত্ৰাত প্ৰচুৰ পৰিমাণে ধন সম্পদ কঢ়িয়াব নোৱাৰিবও পাৰে তাৰো কিছুমান কন্ডিশন থাকে আজি এই চাৰিওটা দিশৰ প্ৰৱেশদ্বাৰৰ বিষয়ে মোৰ আলোচনা সমাপ্ত হৈছে আপোনালোকে ইতিমধ্যে চাৰিওটা দিশৰ 25খন প্ৰৱেশদ্বাৰৰ বৈশিষ্ট্যৰ বিষয়ে গম পালে আৰু ইয়াৰ গুণাগুণসমূহ বা ইয়াৰ প্ৰভাৱসমূহ আমাৰ জীৱনত কেনেকৈ আহে ই আমাক কেনেদৰে পৰিচালনা কৰে সেই বিষয়ে আপোনালোকে অৱগত হ'ল আশা কৰোঁ আপোনালোকে আপোনালোকৰ ঘৰখন বাস্তুৰ মতে সদায় সুন্দৰকৈ সজাই তুলিব পাৰিব আৰু